যিখিনি পোৱালি আছে এইটো আজি 10 দিন হৈছে, এইটো আজি 10 দিন হৈছে পোৱালি। চ' আৰু কি কি আছে মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাব পাৰিছে এইফালে আমাৰ ইনকিউবেটৰৰ মেচিনত এইফালে হেচিং হয়, এইফালে চাব পাৰিছে এইফালে ইনকিউবেটৰ মেচিনবিলাকত হেচিং হয়। এইফালে ভিতৰত তলত হাঁহ আছে, এই তলৰ জেগাখিনি তলত হাঁহ আছে। আৰু এই ঘৰটো মই এইবাৰ অলপ চিজিল কৰিম, মানে ভাঙি পেলাই বেলেগ টাইপৰ বনাম এই ঘৰখন। যিখন ঘৰত মই মুৰ্গী ৰাখিছোঁ এইটো চাব পাৰিছে হাঁহ আছে, এইটো চাওক। এইবিলাক কণী দি আছে, কিন্তু এইবিলাক হাঁহ কণী দি আছে। এইখিনি হাঁহ মোটামুটি কণী দি আছে, যিখিনি হাঁহ আছে চবখিনি কণীৰ কাৰণে ৰাখিছোঁ মই, কণী দি আছে। চ' আৰু অলপ দেখাই আছোঁ মোৰ মুৰ্গী য'ত থাকে। এখন এইটো মই এটা কেজ বনাইছোঁ চাওক, এখন এটা কেজ বনালোঁ, এইটো লোহাই দি বনাইছোঁ মই, এইটো লোহা দি বনাইছোঁ চাওক। এইটো টু ষ্টেপ কেজ বনাইছোঁ। ইয়াতে 40টা মুৰ্গী ধৰিব। এইটো 6 যিটো বাৰ আছে লোহাৰ, সেইটো দি বনাইছোঁ। চ' এনেকুৱাকৈ চবখিনি বনাম বুলি ভাবিছোঁ। এই ঘৰখন ভাঙিম, যিখন ঘৰ আছে এই ঘৰখন মই ভাঙিম, মানে মই আপোনালোকক দেখাই আছোঁ। এই যিখন ঘৰ আছে মুৰ্গীৰ, এই ঘৰখন মই ভাঙিব লাগিব। ভিতৰত যিখিনি মুৰ্গী আছে সেইখিনি মই কণীৰ কাৰণে ৰখা আছে বা কণী পাৰি আছে। চ' পোৱালি ইয়াতেও থাকে, এইটো চাব পাৰিছে। এইখিনি কণীৰ কাৰণে ৰখা আছে মুৰ্গী। এইটো যিখিনি চাই আছে, যিখিনি চাই আছে এইটো কণী পাৰি থকা মুৰ্গী, কণী পাৰি আছে। চ' এইটো হৈছে মোৰ পেৰেণ্ট ষ্টক। আৰু এই ঘৰখন ভাঙিম কাৰণে মই সেনেকুৱা টু ষ্টেপ যিটো আছে সেনেকুৱা লাম্বা বৰাবৰকৈ মই বনাম। আৰু এইটো চাং চিষ্টেম অলৰেডি বনোৱাই আছে, চাং চিষ্টেম এইটো মাটিৰ ওপৰত নহয় কিন্তু। চ' এনেকুৱা এই ফাৰ্ম হেৰিটো এইটো কিন্তু হেৰি আছে, ইয়াতে মোটামুটি 70টামান 60-70টামান মানে পেৰেণ্টছ আছে মোৰ। এইখিনিৰ পৰা যিখিনি কণী ওলায় আৰু কণী বাহিৰৰ পৰা আহে সেইখিনি মই হেচিং কৰোঁ। প্লাছ বহুতে কয় বা সুধি থাকে যে আমাৰ ইনকিউবেটাৰ ইমান নাই, আমি পোৱালি ইমান কেনেকৈ যোগান ধৰি আছোঁ। বহুতে সুধি থাকে কেনেকৈ যোগান ধৰিছোঁ, মানে বন্ধুসকল আপোনালোকে জানে যে আমি ইনকিউবেটাৰো চেলিং কৰোঁ। বহুত কাষ্টমাৰক এনেকুৱাকৈ ইনকিউবেটাৰ দি আছোঁ আমি, মানে এগ্ৰিমেণ্ট কৰি পেলাই যে আপুনি যিখিনি পোৱালি উৎপাদন কৰিব সেইখিনি পোৱালি চেল কৰাৰ কোনো টেনশ্যন ল'ব নালাগে। সেইখিনি পোৱালি মই নিজে চেল কৰি দিম। যিটো মাৰ্কেট ৰেট থাকে মাৰ্কেট ৰেট হিচাপত চেল কৰা যাব, আৰু মাৰ্কেট ৰেট আপ ডাউন হৈ থাকে। আৰু মই নিজে আপোনাৰ পৰা উঠাই ল'ম। এইটো জাষ্ট 1 পৰা 2 টকা আপুনি মাৰ্কেটতকৈ কমত দামত মোক দিব লাগিব। যিহেতু মই কেৰিং কৰি আনিম, কেৰিং কৰি কাষ্টমাৰৰ বা ফাৰ্মাৰসকলক ডেলিভাৰী কৰাই দিম, মোৰ নিশ্চয় কিবা এটা প্ৰফিট থাকিব লাগিব। চ' সেইটো কাৰণে এইটো এনেকুৱাই মানে বন্দবস্ত থাকে সেই ইনকিউবেটাৰ লোৱা মানুহবিলাকৰ লগত। চ' আপোনালোকেও ল'ব পাৰে এনেকুৱাকৈ ইনকিউবেটাৰ। অল আছাম আমি দি আছোঁ। চ' আপোনালোকে যদি লাগে সেনেকুৱা ধৰণৰ ইনকিউবেটাৰ, যি পোৱালি বিক্ৰী কৰাত অসুবিধা, আপোনালোকে ল'বলৈ সাহস পোৱা নাই ইনকিউবেটাৰ, চ' ল'ব পাৰে। পোৱালি বিক্ৰী কৰাত আমি সহায় কৰি দিম, সেইটো কোনো টেনশ্যন নাই। চ' এইটো পেৰেণ্টছ ষ্টকত মই হেৰি কৰিম, ঘৰখন সেনেকুৱা টু ষ্টেপকৈ বনাম। ফাৰ্মটো ইমান ডাঙৰ নহয়, এইটো জাষ্ট 36 ফিট লম্বা আছিল, 36 ফিট আৰু 10 ফিট, মানে 10 ফিট বহল আৰু 36 ফিট লম্বা। এতিয়া চাওক, হাঁহ যিখিনি তলত থাকে এইখিনি তলত থাকে হাঁহ, এইখিনিতো মোৰ হেৰি থাকে মোটামুটি 1.5 মাহ 1 মাহ বয়সলৈকে এইখিনিত থাকে পোৱালি, 1 মাহ বয়সলৈ এইখিনিত থাকে। আৰু মই একচুৱেলি বনাম এনেকুৱা লাষ্ট চবখিনি মই এই ঘৰখন ভাঙি দি পেলাই এনেকুৱা বনাম, চব এনেকুৱা বনাম। মানে এইটো যিটো মল টেক কৰিব ইয়াতে প্লাইউড থাকিব, এইটো তলত পৰি যাব। আৰু এই একদম তলত মই প্লাইউড দি পেলাই একদম তলত মই তলত হাঁহ ৰাখিম, একদম পূৰা এইটো লাম্বা বনাই দিম। 50 ফিট 50 ফিট আৰু এইটো 3 ফিট বহল আছে, এইটো 3 ফিট বহল আছে। 50 ফিট আৰু 3 ফিট দুটা ষ্টেপ কৰিম, মানে বহুতখিনি জেগা কিন্তু হৈ যাব অলপ জেগাতে, জাষ্ট 3 ফিট জেগাতে। আপোনালোকক বনোৱাৰ পিছত মই ভিডিঅ' কৰি নিশ্চয় দেখাম, আৰু এই ঘৰখন মই নিশ্চয় ভাঙিম। চ' আপোনালোকক মই দেখাই আছোঁ, কাৰণ এইকাৰণে যে ঘৰ বনালে এনেকুৱা বনাব পাৰে বা এনেকুৱা ষ্টেপ হিচাপতো বনাব পাৰে।
চ' আপোনালোকৰ যদি পোৱালিও লাগে পোৱালি ল'ব পাৰে আমাৰ লগত যোগাযোগ কৰিলে পোৱালিও পাই যাব হাঁহ মুৰ্গী টাৰ্কি আৰ কাটকনাথ সকলো ধৰণৰ পোৱালি পাই যাব দেশীৰ পৰা সোণালীৰ পৰা সকলো ধৰণৰ পোৱালি পাই যাব আৰু ইনকিউবেটাৰ যিটো কণীৰ পৰা পোৱালি জগা মেচিন আপোনালোকে লওক আমি পোৱালি জগাৰ পিছত সহায় কৰি দিম চেল কৰাত চ' চেনেলত যদি নতুন আছে বা ফেচবুক পেজত যদি চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব পেজত চালে ফ'ল' কৰিব লাইক কৰিবলৈ নাপাহৰিব বন্ধুসকল